ফ্ৰেণ্ডছ, আজি 12:30 বাজিল। এতিয়া বৰ্তমান গৰম খুব বেছি আছে। গৰমটোতো ক'বই নালাগে, আপোনালোকে চাগে জানেই। আৰু দুপৰীয়া এতিয়ালৈকে খোৱা নাই, বাবু শুই আছে। উঠিলে কিবা এটা খাম, চাহ পেটিছ খাই দিম। দুপৰীয়া আকৌ লাঞ্চ কৰিবই লাগিব। টিফিনত লৈ আহিছোঁ ৰুটি আৰু চিকেন, আৰু আজি দুপৰীয়া সেয়ে খাম। মোৰ কাৰণে ভাত আনিছোঁ, সি ভাত খাই ভাল পায়। মই বৰ্তমান এতিয়া কি কৰিম, আজি মাৰ্কেট বেয়া, কাষ্টমাৰ নাই দোকানত, ভাল লগা নাই। সেইকাৰণে ব্লগ কৰিবলৈ সময় পাইছোঁ। যোৱাকালিতো ব্লগ বনোৱা নহ'ল বাৰু। আজি দেখিছেই চাগে ৰাস্তাত আৰু মই বৰ্তমান টাইম পাছ কৰি আছোঁ অলপ চলপ। কি কৰিম আৰু, চুট লাগিছে চুলিখিনি। আজি মূৰটো ধুই দিছিলোঁ, ভালকৈ ফণিয়াবলৈ সময়ে নাপালোঁ। সেইকাৰণে এতিয়া চুট লাগি আছে চুলিখিনি। গৰমত বাৰু আপোনালোকে স্কিন কেয়াৰ ৰুটিন ফ'ল' কৰেনে? এনেই গৰমত একো সানিবলৈ মন নাযায় নহয় চাগে। আপোনালোকে কি সানে কমেণ্ট কৰি জনাবচোন। আৰু কোনটো ব্ৰেণ্ডৰ ক্ৰীম ইউজ কৰি আছে সেইটোও জনাবচোন। মই বৰ্তমান গুড ভাইবছৰ ইউজ কৰি আছোঁ, নতুন ক্ৰীম ভাল হয়। আপোনাৰ পাপায়াটো ইউজ কৰিছোঁ, পমাগ্ৰেনেটটো ইউজ কৰি আছোঁ। আৰু টোনাৰ মানে আপুনি যদি গৰমত মানে কি হয়, মেইনলি আমাৰ স্কিনটো যত্ন ল'বৰ কাৰণে খুব ইচ্ছা নাযায়। ঘৰতে বহি থাকিব মন যায়, কৰিম ৰ এনেকুৱাকৈ আমাৰ কি হয়, স্কিন কেয়াৰ ৰুটিনটোত আমি কেতিয়াও ফ'ল' নকৰোঁ। আৰু মেইনলি আমি ৰাতি যেতিয়া বিচনাত যাওঁ, সেই সময়ত আমি মুখখন চাফা নকৰোঁ আৰু এনেই পাৰিলে আৰু শুই যাওঁ। কিন্তু এইটো আমাৰ কাৰণে খুব বেয়া, মানে স্কিনৰ কাৰণে খুব বেয়া। কাৰণ আমি দিনটো ঘূৰি থাকোঁ, আৰু ৰ'দ বতাহ বৰষুণত ঘূৰি থাকিলে কি হয়, আমাৰ স্কিন খুব ডাৰ্টি হৈ যায়, আৰু মানে কি লেতেৰা হয়। স্কিনখনৰ যিবিলাক মানে ভিতৰৰ যিবিলাক কোষ আছে, সেইবিলাক ঠাইত মানে কি হয়, ক'লা হৈ যায়। সেইকাৰণে ডাৰ্ক চাৰ্কেলছ আমাৰ আহে। আৰু যদিহে আপুনি ৰাতি শোৱাৰ আগতে ফাৰ্ষ্ট টাইম ক্লিনজিং কৰিলে, তাৰপাছত আপুনি টনিং কৰিব, টনিংটো কৰিবই মাষ্ট বি। টনিংটো কৰিলে আপোনাৰ যিবিলাক প'ৰ্ছ আছে সেইবিলাক ব্লক কৰি দিয়ে। তাৰপিছত আপুনি মইশ্চাৰাইজাৰ ইউজ কৰিব। যে ধৰক ৰাতি যদি থাকে, আপুনি নাইট ক্ৰীম এটা ইউজ কৰিব পাৰে। আৰু যদি নাই যদি আপোনাৰ, তেতিয়াহ'লে নৰ্মেল যিটো মইশ্চাৰাইজাৰ আছে সেইটো হ'লেও আপুনি সানি শুব তেতিয়া। আৰু যদি আপুনি মইশ্চাৰাইজাৰ নাইট ক্ৰীম ইউজ কৰে, তেতিয়াহ'লে কি হয়, আপোনাৰ স্কিনটো অকণমান কি হয় মানে নাৰিছিং পায়, অকণমান ভিটামিন বা প্ৰ'টিন এনেকুৱা টাইপৰ বস্তু পাই চাগে মোৰ হিচাপত। আৰু সেইকাৰণে আৰু অলপ ভাল হয়, আৰু কি ক'ম আৰু আমাৰ শুদ্ধ ভাষাত ক'ব গ'লে। আৰু বাকী মই অলপমান ইমান মানে আৰু ভালকৈ লিখিত কথা ক'ব নোৱাৰোঁ। আচলতে মোৰ বেকগ্ৰাউণ্ডটো এইটো বিষয়ে বেলেগকৈ এদিন আমি চৰ্চা কৰিম বাৰু। আজি স্কিন কেয়াৰ ৰুটিনৰ বিষয়ে অকণমান ক'লোঁ। আপোনালোকে ফ'ল' কৰিব। যদি মই কোৱা কথাখিনি আপুনি ফ'ল' কৰে, নিশ্চয় আপুনি লাভান্বিত হ'ব। যদি ভাবে এবাৰ ট্ৰাই কৰি চাবচোন, আৰু নিজে ফিল কৰিব আপুনি ভাল পাইছেনে নাই। আৰু মোক কমেণ্ট কৰি জনাব কিন্তু দেই। মই কেনেকৈ স্কিন কেয়াৰ ৰুটিন ফ'ল' কৰোঁ সেইটো বিষয়টো এবাৰ জনাম। আৰু মই বেছিকেলিতো মই মাৰ্কেটত থকা মানুহ, মই অকণমান ধূলি আৰু বালিৰ লগতে থকা যায়, তো মই সময় নাপাওঁ। যিখিনি সময় পাওঁ মই সেইখিনি নিজকে অকণমান ধুনীয়া দেখিবলৈ চেষ্টা কৰি থাকোঁ। আৰু অফ টাইমতো মানে ধৰকচোন, যেতিয়া মই ঘৰত থাকোঁ, তেতিয়াও মই কিবাকিবি বেলেগ ফ'ল' কৰোঁ। সেইটো বিষয়ে আমি অন্য এদিন চৰ্চা কৰিম। আজি বাৰু এইখিনিয়ে ক'লোঁ। আৰু মেইনলি মই ঘৰ দোকানত থাকোঁতো, সেইকাৰণে এইবিলাক বিষয়তে আলোচনা কৰিব লাগিব। বাকীটো মই ৰান্ধি ভাল পাওঁ, আৰু ঘৰৰ নিয়মীয়া যিখিনি কাম আছে ৰাতিপুৱা কৰি, মৰ্ণিঙত কৰি, গোটেইখিনি কাম কৰি ঘৰত বেবীক লৈ, বেবী মানে মোৰ লৈ আমি দুটাই মই দোকানত আহিলে, তেখেতে মোৰ যিহেতু প্ৰাইভেট জব কৰি আছে, ডিউটিত গুচি যায়। আকৌ ইভিনিঙত আমি ঘৰত যাই দুটাই নিজে কাম কৰি থাকোঁ। আৰু আপোনালোকে সৰিয়হত দিয়া পটল খাইছেনে?
আজি মই বনাই আছোঁ মোৰ পদ্ধতিত, কেনে লাগে ক'বচোন। এয়া মছলাখিনি ৰেডি কৰি লৈছোঁ, দেখিছে চাগে। সৰিয়হ, শুকান জলকীয়া, জিৰা, আদা, নহৰু একেলগে মিক্সিত পিচি ল'ম আগতে। এতিয়া কেৰাহীটোত তেল গৰম হ'বলৈ দিছোঁ। মই আজি ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। তেল গৰম হোৱাৰ লগে লগে পিঁয়াজখিনি মই তাত দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। মই পিঁয়াজখিনি হাই ফ্লেমত অকণমান ৰঙচুৱা হোৱালৈকে ভাজিয়ে আছোঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছতে মই পটল আৰু আলুখিনি দি দিছোঁ কেৰাহীটোত আৰু হাতেৰে লৰাই দি আছোঁ। নিমখ আৰু হালধি দিলোঁ। আন্দাজমতে, যিহেতু দুজন মানুহ আমি, সৰহকৈ আঞ্জা ৰান্ধি লাভ নাই, কাৰণ বেছিকৈ ৰান্ধি থৈ পেলাই দিব বেয়া লাগে পিছত। অকণমান বনালোঁ, মই লগতে খাই দিলোঁ। এইজোপা মাহঁতৰ ঘৰৰ পৰা আজি আনিছোঁ। এইযোৰ দেখিছে নহয়, পাতটো কি পাত জনাবচোন কমেণ্ট কৰি। পটল আৰু আলুখিনি ৰঙচুৱাকৈ ভাজি লোৱা কাৰণে দেখিবলৈ ভাল লাগিছে। আচলতে পটল অকল ফ্ৰাই কৰি খাই ভাল নালাগে, এনেকৈ বনালে খাই অকণমান ভাল লাগে। কেতিয়াবা ধৰক চচ্চড়ি, এতিয়া আজি মই চচ্চড়িয়ে বনাইছোঁ। জুইটো কমাই দিয়া হৈ আছে, ঢাকনিখন গুচাই এবাৰ চাম। আলু আৰু পটলখিনি সিজিছে, অকণমান বাকী আছে সিজিবলৈ, অকণমান লৰাই দিলোঁ। এতিয়া ইয়াতে আলুখিনি ভালকৈ সিজা নাই, ঠিক আছে, মছলাখিনি ইয়াতে দি দিম এতিয়া। এয়া বেহৰ, জলকীয়া, জিৰা, আদা, নহৰু পেষ্টটো মই দি দিলোঁ। দি জুইটো বঢ়াই দিছোঁ অকণমান, হেতাৰে লৰাই দিছোঁ, মছলাখিনি ভালকৈ মিলাই দিওঁ। অকণমান ভাজি লওঁ মছলাখিনি ভালকৈ। ভাজি লোৱাৰ পিছত ইয়াতে অকণমান পানী মিক্স কৰি দিলে বেছি টাইম নালাগিব, অকণমান সোনকালে হ'ব যাব। মছলাখিনি অকণমান ভাজিবলৈ থৈছোঁ। দেখিছে নহয়, তেল ওপৰলৈ উঠি আহিছে। তেলটো উঠিলে মানে জানিব যে মছলাখিনি ভজা হৈছে ভালকৈ, গম পাইছে। আচলতে ৰাতি আমি এনেকৈ খাই ভাল পাওঁ, কাৰণ অকণমান মছলা খাব মন যায়। আৰু যিহেতু আমাৰ গীতমৰ পাপাকে দালি খাই ভাল নাপায়, মই এখনে বনাওঁ। ঢাকনিখন গুচাই চাইছোঁ, আঞ্জা পানীখিনি দিয়া হৈছে যিহেতু, এবাৰ লৰাই চাইছোঁ। হ'বলৈ অলপ বাকী আছে, হোৱা নাই আঞ্জাখন। চাইছোঁ আঞ্জাখন হৈছেনে, ভাল বঢ়িয়াকৈ হৈ গৈছে আঞ্জাখন। এতিয়া আকৌ লৰাই দিছোঁ, আলু সিজিছে। অকণমান সময় ৰাখি আকৌ নমাই দিলে হৈ যাব।